হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল D24 ইনফৰমেশ্যন। তো বন্ধুসকল আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ অসমৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আৰু বিভিন্ন পৰীক্ষাত অহাৰ সম্ভাৱনা থকা অসমীয়া সাধাৰণ জ্ঞান। তো বন্ধুসকল অসমীয়া সাধাৰণ জ্ঞানসমূহ আপোনালোকে নিশ্চয় গম পাই আছে বহুতো পৰীক্ষাত আপোনালোকৰ কাৰণে হেল্পফুল হয়। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহে আপোনালোকে অসমৰ সাধাৰণ জ্ঞানসমূহ জানিব পাৰিব। আপোনালোকে জানিলে আপোনালোকৰ নিশ্চয় ভৱিষ্যতত কামত দিব। তো বন্ধুসকল যদি মোৰ ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু দ্বিতীয় পাৰ্ট লাগিলে মোক কমেণ্টত জনাব, তেতিয়াহে আপোনালোকৰ কাৰণে দ্বিতীয় পাৰ্টটো লৈ আহিম। তো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম স্বাধীনতা দিৱস কেতিয়া উদযাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 15 আগষ্ট 1947 চন। 2 নম্বৰ কুৱেশ্যনটো হৈছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে বেংগালুৰু। 3 নম্বৰ কুৱেশ্যনটো হৈছে মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা কোন? ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় গম পায়। ইয়াৰ উত্তৰটো হৈছে কল্পনা চাওলা। আজি কুৱেশ্যন 4টো হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হৈছে ইটানগৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে ISROৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। 6 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন ৰাষ্ট্ৰীয় উদ্যানত সৰ্বাধিক এক শিঙৰ গড় আছে? ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় গম পায় আৰু ইয়াৰ উত্তৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 7 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন চহৰক ভাৰতৰ গোলাপী চহৰ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে জয়পুৰ। 8 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন ঠাইক ভাৰতৰ চাহ বাগিচা বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে আপোনালোকে নিশ্চয় গম পায় আমাৰ অসম। 9 নম্বৰ কুৱেশ্যনটো হৈছে কুচিপুড়ি ভাৰতৰ কোনখন ৰাজ্যৰ নৃত্য? ইয়াৰ উত্তৰটো হৈছে অন্ধ্ৰ প্ৰদেশৰ। কলকাতা কোনখন পূব ৰাজ্যৰ ৰাজধানী? ইয়াৰ উত্তৰটো হৈছে পশ্চিম বংগৰ ৰাজধানী। 11 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ভিতৰত কোনটো ৰাজহুৱা খণ্ডৰ বেংক সৰ্ববৃহৎ? ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় ষ্টেট বেংক। 12 নম্বৰ কুৱেশ্যনটো হৈছে গেটৱে অফ ইণ্ডিয়া ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে বোম্বাইত অৱস্থিত। 13 নম্বৰ কুৱেশ্যনটো হৈছে অৰণ্যৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰটো হৈছে সিংহ। 14 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতত তাজমহল ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে আগ্ৰাত তাজমহল অৱস্থিত। 15 নম্বৰ কুৱেশ্যনটো হৈছে নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ উত্তৰটো হৈছে মাদাৰ টেৰেছা। 15 নম্বৰ কুৱেশ্যনটো হৈছে নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। 17 নম্বৰ কুৱেশ্যনটো হৈছে পাঞ্জাৱৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হৈছে চণ্ডীগড়। তো বন্ধুসকল 18 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমীয়া ছবি কোনখন? ইয়াৰ উত্তৰটো হৈছে ৰাজা হৰিশ্চন্দ্ৰ। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভেলী অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্ক ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে উত্তৰাখণ্ডত। নেক্সট নম্বৰ কেতিয়া উদযাপন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 14 নৱেম্বৰ তাৰিখত শিশু দিৱস পালন কৰা হয়। নেক্সট নম্বৰ কুৱেশ্যনটো ভাৰতৰ ইংৰাজী নাম কি? ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়া। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম নাগৰিক কোন? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম বাৰ্ষিক ৰাজ্য কোনটো? ইয়াৰ উত্তৰটো হৈছে অন্ধ্ৰ প্ৰদেশ। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ জাতীয় সংগীত কি? ইয়াৰ উত্তৰটো হৈছে জন গণ মন। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ জাতীয় সংগীতৰ লেখক কোন? ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় গম পায়। ইয়াৰ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ টেগোৰ। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় মূল মন্ত্ৰ কি? ইয়াৰ উত্তৰটো হৈছে সত্যমেৱ জয়তে। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় খেল কোনটো? ইয়াৰ উত্তৰটো হৈছে হকী। নেক্সট নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি? ভাৰতীয় ৰাষ্ট্ৰীয় গীত কি আপোনালোকে নিশ্চয় গম পায়। ইয়াৰ উত্তৰটো হৈছে বন্দে মাতৰম।
নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কোনটো? ইয়াৰ উত্তৰটো হৈছে নদী ডলফিন। 30 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কোনটো? ইয়াৰ উত্তৰটো হৈছে ময়ূৰ। ময়ূৰ হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় চৰাই। 31 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কোনটো? ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰাণী বুলি আমি নিশ্চয় বাঘকে বুজোঁ। ইয়াৰ উত্তৰটো হৈছে বাঘ। নেক্সট নম্বৰ কুৱেশ্যন ভাৰত ৰাষ্ট্ৰৰ পিতৃ কোন? ভাৰত ৰাষ্ট্ৰৰ পিতৃ হৈছে মহাত্মা গান্ধী। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আম। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো? ইয়াৰ উত্তৰটো হৈছে পদম। 35 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্যৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে খিচুৰি। নেক্সট নম্বৰ কুৱেশ্যনটো ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহাসিক প্ৰাণী কি? ইয়াৰ উত্তৰটো হৈছে হাতী। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় গছ কোনটো? ইয়াৰ উত্তৰটো হৈছে বটগছ। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ সৰ্বোচ্চ বন্ধা কোনটো? ইয়াৰ উত্তৰটো হৈছে তেহৰী বন্ধা। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ আটাইতকৈ সৰু চুবুৰীয়া দেশ কোনখন? ইয়াৰ উত্তৰটো হৈছে ভূটান। ভূটান হৈছে সৰু চুবুৰীয়া ৰাষ্ট্ৰ। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যটো বুলি গোৱাক জানো আমি। ইয়াৰ উত্তৰটো হৈছে গোৱা। ভাৰতৰ আটাইতকৈ দক্ষিণৰ চহৰ কোনখন? ইয়াৰ উত্তৰটো হৈছে কন্যাকুমাৰী। নেক্সট নম্বৰ ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? ইয়াৰ উত্তৰটো হৈছে জম্মু আৰু কাশ্মীৰ। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? ইয়াৰ উত্তৰটো হৈছে ৰাজস্থান। নেক্সট নম্বৰ কুৱেশ্যন ভাৰত কোন মহাদেশত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে এছিয়া মহাদেশত অৱস্থিত। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ চৰকাৰী ভাষা কি? ইয়াৰ উত্তৰটো হৈছে হিন্দী হৈছে প্ৰথম চৰকাৰী ভাষা আৰু ইংৰাজী হৈছে দ্বিতীয় চৰকাৰী ভাষা। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ভাস্কো দা গামা ভাৰত আৱিষ্কাৰ কৰিছিল। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা কেবিনেট মন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ৰাজকুমাৰী অমৃত কৌৰ। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ইন্দিৰা গান্ধী। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ উত্তৰটো হৈছে প্ৰতিভা পাটিল। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ ৰাজধানী চহৰ কি? আৰু ইয়াৰ উত্তৰটো হৈছে নতুন দিল্লী। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় টকা। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা প্ৰাণীৰ হ্ৰদ কোনটো? ইয়াৰ উত্তৰটো হৈছে ৰোলাৰ হ্ৰদ। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ এনচাৰটো হৈছে গংগা নদী হৈছে ভাৰতৰ দীঘল নদী। ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা সৰ্বাধিক হয়? ইয়াৰ এনচাৰটো হৈছে উত্তৰ প্ৰদেশত সৰ্বাধিক জনসংখ্যা। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ সৰু উপকূল আছে? ইয়াৰ উত্তৰটো হৈছে পশ্চিম বংগত। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ স্পেচ গাৰ্ডেন বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে কেৰেলাক স্পেচ গাৰ্ডেন বুলি জনা যায়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে গম পায়। ইয়াৰ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ এনচাৰটো নিশ্চয় ক'ব নালাগে, আপোনালোকে নিশ্চয় গম পায়। ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতীয় ফ্লাইং শিখ বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে মিলখা সিং। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ মেকিয়াভেলি নামেৰে কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে চাণক্য। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ জাতীয় পতাকা কোনে ডিজাইন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে পিংগলি।
ভেংকায়া। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ জাতীয় পতাকাত থকা অশোক চক্ৰত কিমানডাল দণ্ড আছে? ইয়াৰ উত্তৰটো হৈছে 24ডাল দণ্ড আছে। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ লোকসকলক কি বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে ভাৰতীয়। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় লৌহ পুৰুষ বুলি কাক জনা যায়? ইয়াৰ এনচাৰটো হৈছে চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ আটাইতকৈ পূব অংশত কোনখন ৰাজ্য আছে? ইয়াৰ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতে উৎক্ষেপণ কৰা প্ৰথম উপগ্ৰহৰ নাম কি? ইয়াৰ এনচাৰটো হৈছে আৰ্যভট্ট। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতে কোন বছৰত প্ৰথম গণতন্ত্ৰ দিৱস উদযাপন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে 1950 চনত। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ কেতিয়া জিকিছিল? ইয়াৰ এনচাৰটো হৈছে 1983 চনত। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতত কাক মেট্ৰ' মেন বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে শ্ৰীধৰ। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতৰ পদুম মন্দিৰ ক'ত আছে? ইয়াৰ উত্তৰটো হৈছে দিল্লীত পদুম মন্দিৰ আছে। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতত কিমানখন ৰাজ্য আছে? ইয়াৰ উত্তৰটো হৈছে 29খন ৰাজ্য আছে আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আছে। ভাৰতত কিমানখন কেন্দ্ৰীয়শাসিত অঞ্চল আছে? ইয়াৰ উত্তৰটো হৈছে 4খন। ভাৰতৰ কোনখন ঠাইক উদয়মান সূৰ্যৰ দেশ বুলিও কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশক। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কোনটো উৎসৱক ৰঙৰ উৎসৱ হিচাপে বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে হোলী। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতত বিখ্যাত সূৰ্য মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে কোনাৰ্ক উৰিষ্যা ৰাজ্যত অৱস্থিত। ভাৰতৰ মুদ্ৰা জাৰি কৰাৰ অধিকাৰ কাৰ আছে? ইয়াৰ এনচাৰটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতত কোনখন ৰাজ্যৰ আটাইতকৈ ডাঙৰ বনাঞ্চল আছে? ইয়াৰ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত শাসন কৰা শেষ মোগল সম্ৰাট কোন আছিল? ইয়াৰ এনচাৰটো হৈছে দ্বিতীয় বাহাদুৰ শ্বাহ। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ গৰম ঠাই কোনটো? ইয়াৰ এনচাৰটো আপোনালোকে নিশ্চয় গম পায়। ইয়াৰ উত্তৰটো হৈছে ৰাজস্থান। ৰাজস্থানত ভাৰতৰ আটাইতকৈ ডাঙৰ জৈৱমণ্ডল সংৰক্ষণ কোনটো? ইয়াৰ এনচাৰটো হৈছে নীলগিৰি জৈৱমণ্ডল সংৰক্ষণ। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতত ষ্টেচু অফ ইউনিটি ক'ত নিৰ্মাণ কৰা হৈছে? ইয়াৰ এনচাৰটো হৈছে গুজৰাটত। নেক্সট নম্বৰ কুৱেশ্যন ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ইন্দিৰা গান্ধী। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক বুলি কাক গণ্য কৰা হয়? ইয়াৰ উত্তৰটো হৈছে বিক্ৰম সাৰাভাই। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ গ্ৰেণ্ড অল্ড মেন হিচাপে কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে দাদাভাই নৌৰোজীক। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানে কিমানটা ভাষাক স্বীকৃতি দিয়ে? ইয়াৰ উত্তৰটো হৈছে বৰ্তমান 22টা ভাষাক স্বীকৃতি দিয়া হৈছে। নেক্সট নম্বৰ কুৱেশ্যন ভাৰতীয় সংবিধানৰ জনক বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ দিয়া হৈছে? ইয়াৰ উত্তৰটো হৈছে 6টা। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে মহাৰাষ্ট্ৰৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হৈছে মুম্বাই। নেক্সট নম্বৰ মাজুলী ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত এখন নদী দ্বীপ? ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে গম পায়, এইটো ক'ব নালাগে। ইয়াৰ উত্তৰটো হৈছে অসম। কোনখন ৰাজ্য চেনী মাটি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ দেশ? ইয়াৰ উত্তৰটো হৈছে ভাৰত। ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ দেশ।
নেক্সট নম্বৰ কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধান কোনটো? এইটো নিশ্চয় আপোনালোকে গম পায়। ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় সংবিধান। নেক্সট নম্বৰ কুৱেশ্যন, পৃথিৱীৰ ৭টা আশ্চৰ্যৰ কোনটো ভাৰতত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে তাজমহল। নেক্সট নম্বৰ কুৱেশ্যন, ৰয়েল হৰ্চ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে জম্মু আৰু কাশ্মীৰ। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ সৈতে সীমান্ত ভাগ কৰা কোনবোৰ দেশ আছে? ইয়াৰ উত্তৰটো হৈছে চীন, ভূটান, পাকিস্তান, আফগানিস্তান, ম্যানমাৰ আৰু নেপাল আৰু বাংলাদেশ। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে, শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াৰ উত্তৰটো হৈছে উপ-ৰাষ্ট্ৰপতি। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতবৰ্ষৰ ন্যায়বাদীক কোনে নিযুক্তি দিয়ে? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি। নেক্সট নম্বৰ কুৱেশ্যন, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন? ইয়াৰ উত্তৰটো হৈছে প্ৰধানমন্ত্ৰী। নেক্সট নম্বৰ কুৱেশ্যন, ভাৰতত ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন? ইয়াৰ উত্তৰটো হৈছে ৰাজ্যপাল। নেক্সট নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ সংসদৰ সভা দুখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে লোকসভা আৰু ৰাজ্যসভা। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে, ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ইয়াৰ উত্তৰ হৈছে 250 জন। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে নতুন দিল্লী। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবদ্ধ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 26 জানুৱাৰী 1950 চনৰ পৰা। নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় কিমান বছৰ? ইয়াৰ উত্তৰটো হৈছে 5 বছৰ। তো বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে অলপো হেল্প হ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।